হেল্ল' গাইজ, আপোনালোক সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই লিটাৰেলি নাজানো যে এইটো ভিডিঅ' কিহৰ কাৰণে মই বনাই আছোঁ, কি বনাব গৈ আছোঁ, বাট হ'লেও মোৰ যি মনত আহে মই তাকে ক'ম বুলি ভাবিছোঁ আজি। মানে লাইক মন কি বাত টাইপ হৈ যাব আজি মোৰ ভিডিঅ'টো। চ' আপোনালোকে চাব। আৰু সেয়াই তো আজিতো কলেজ বন্ধ আছিলে, চিলাৰাই দিব। তো আজি মোৰ কলেজ যোৱা হোৱা নাই। তো সেয়াই আৰু সেইকাৰণে কিছুমান কাম কৰি আছিলোঁ কলেজৰ কাৰণে। বহুত এছাইনমেণ্ট কিবা কিবি আছিলে বনাবৰ কাৰণে, সেইখিনিকে মই ভাবিছোঁ কি বন্ধ কেইদিনতে সেইখিনি কাম অকণমান আগবঢ়াই থওঁ, যিহেতু এনেও কমপ্লিট কৰিব নোৱাৰোঁ। তো সেয়াই এইবোৰ মোৰ কাম। বিচনাতে এনেকৈ টেবুলখন লৈ লৈছোঁ। আৰু কি মোৰ কথাটো হৈ গ'ল কি, আজি বহুত দিন হ'ল মোৰ মুডটো অকণমান ভাল নাই। কিয় ভাল নাই সেইটো ময়ো নাজানো। মানে কেতিয়াবা আপোনালোকৰ এনেকুৱা হয়নে নাই মই নাজানো, বাট মোৰ মাজে মাজে এনেকুৱা হয়। কিয় মানে মোৰ ভাল লাগি নাথাকে মই নিজেই নাজানো। মোৰ ক'ৰবাত মানে এনেকুৱা মানে ফ্ৰেছ ফিল নহয়। মানে মই ক'ত যাম, মই ফ্ৰেছ ফিল কৰিম, মানে জাষ্ট এনেকুৱা টাইপ লাগি থাকে মানে। তো কেতিয়াবা মই সৰু সৰু কথাতে মানে বহুত মানে সুখী হৈ যাওঁ, বহুত ফূৰ্তি পাওঁ। কিন্তু কেতিয়াবা এনেকুৱা হয়, ন' ডাউট মই হাঁহি মাতিয়ে আছোঁ, একো তেনেকুৱা হোৱা নাই। বাট হ'লেও মানে এই যে মনটো ভাল লাগি থকা নাই, বতৰটোৰ কাৰণেও হ'ব পাৰে নাজানো। কিন্তু হ'লেও আপোনালোকে যদি পাৰে মোক এটা টিপছ দিব। বাকী মোৰ মনত পৰি আছে মোৰ ঘৰখনলৈ, মাৰ হাতৰ খানা, ভণ্টি মাহীহঁতৰ লগত স্পেণ্ড কৰা টাইমবিলাক মই বহুত মিছ কৰি আছোঁ, বহুত বেছি মিছ কৰি আছোঁ। মনত পৰিছে আৰু যাবও নোৱাৰোঁ, কলেজ চলি আছে, ক্লাছবোৰ পূৰা হৈ আছে। চ' যাবলৈ অকণ অসুবিধা হয়। সেইবিলাকে আৰু প্ৰব্লেম, মানে কি ক'ম। আচলতে বহুতে কয় ন, মানে বিয়াৰ পিছত মাইকী মানুহবিলাক সলনি হৈ যায় বা আগৰ সেই ছোৱালীজনী নাথাকে বুলি পেলাই। আচলতে নহয়, মানে কোনো চাগে তেনেকৈ চেঞ্জ নহয়। মই ভাবোঁ সময় বা পৰিস্থিতি বা দায়িত্বত আহিহে চাগে মানুহ চেঞ্জ হ'বলগীয়া হয়। কিন্তু মনত মানে সেই আগৰ মানুহজনীয়ে থাকে, যোনজনী একচুৱেলি হয় মানুহগৰাকী। তেনেকৈ চেঞ্জ হওঁ বুলি চাগে চেঞ্জ নহয়, মই ভাবোঁ। আচলতে পৰিস্থিতিবিলাকেই এনেকুৱা হৈ যায়, বা কেতিয়াবা এনেকুৱা হৈ যায়, মানে এনেকুৱা কিছুমান কথা থাকে ন, যে এই বোৱাৰী মানুহে এইটো কাম কৰিলে ভাল নেদেখায় বা কিবা তেনেকুৱাবিলাক কথাৰ কাৰণেও কেতিয়াবা হয়তো কিছুমান ক্ষেত্ৰত পিছ পৰি ৰোৱা হয়। কিন্তু এনেকুৱা নহয়, সদায় মানুহৰ মনটো চাগে সেই কোমল সৰু বাচ্ছাটোৰ লেখীয়াই হৈ থাকে। কিন্তু সময়, পৰিস্থিতি, দায়িত্ব, কৰ্তব্য এইবিলাকৰ তাৰণাত পৰি পেলাই চাগে মানুহজনে নোৱাৰা হৈ যায় বা মানুহজন চেঞ্জ হৈ যায়। সেয়াই আৰু বাকী কিনো ক'ম। তো এতিয়া মোৰ সেই ঘৰৰ আগৰ দিনবোৰ খুব মনত পৰিছে এইকেইদিন। আৰু এনেকুৱা টাইমত মানে বহুত বতাহ দি থাকে ন, যিহেতু ফাগুণ মাহ হয়। তো যেতিয়া ভণ্টি আৰু মই কেতিয়াবা ওলাই যাওঁ, এনেই ওলাই যোৱা হয় ৰাস্তা দি, খুব বতাহ দিয়ে, আমি বতাহতে পূৰা দুজনী উৰি উৰি যোৱা লেখীয়া হয়, মানে কথা পাতি মেলি মতলীয়া হৈ হাঁহি ধেমালি কৰি। তো সেইবিলাক দিন বা কেতিয়া আহিব, বা এতিয়াও যদি মই সেনেকৈ যাওঁ মানুহে বা কি ক'ব সেইটোও এটা। আচলতে আমি যিমানেই মানে নাভাবোঁ কিয় যে মানুহে কি ক'ব বুলি নাভাবোঁ, বা মানুহে কি কয় আমাৰ দৰকাৰ নাই, তথাপিও আমাৰ ক'ৰবাত নহয় ক'ৰবাত এইটো থাকেই যে এই মানুহে কিবা ক'ব নেকি, আকৌ এইটো থাকেই। তো সেইটোৱে আৰু বেলেগ একো নাই। বাকী তাইকো মিছ কৰিছোঁ, মাক মিছ কৰিছোঁ, মাৰ হাতৰ খানা মিছ কৰিছোঁ, মানে চব মিছ কৰিছোঁ। এনেকুৱা লাগিছে মই আকৌ আগৰ দিনকেইটালৈ উভতি যাম নেকি, এনেকুৱা ফিল হৈছে। আচলতে চবৰে হয় চাগে ন, মানে ধৰক নিজৰ মা বা নিজৰ ভণ্টি, দাদা, ভাইটি যোনে নহওক লাগিলে কাকনো পাহৰিব পাৰে। আৰু দেউতাৰ কথাটোতো নকওঁৱেই, তেওঁ নাইও বাৰু এতিয়া আমাৰ লগত, কিন্তু হ'লেও সদায় মনত পৰে আৰু মনত পৰিও থাকিব দিয়কচোন। সেইটো কেতিয়াও মনৰ পৰা আঁতৰি নাযায়। কিন্তু এতিয়াতো আৰু তেওঁক নাপাওঁ বিচাৰিলে, সেইটোও এটা কথা। সেয়াই আছিলে। আৰু
মই কৈছোঁৱে যে ভিডিঅ'টো বৰ বিশেষ একো ভিডিঅ' নহয়। মই মানে সেয়াই কৈছোঁ যে মন চন বেয়া লাগি আছিলে, আৰু মন চন বেয়া লাগিলে বা মনত কিবা কথা থাকিলে এনেকৈ ক'লে ভাল লাগে। মই ভাবিলোঁ সদায়তো মানুহজনক কোৱাই যায়, আজি আপোনালোককো কওঁ, এটা ভিডিঅ'ই বনাই দিওঁ। কি হয় নাজানো আৰু দেই, মই দিছোঁ, আপোনালোকে বেয়া নাপাব। আৰু বৰ ভাল লগা ভিডিঅ'ও নহয় চাগে, কিন্তু সেই অন্তৰৰ কথাখিনি ক'লোঁ, অকণমান এতিয়া হালকা লাগিছে। আৰু বাকী সেয়াই, আশা কৰোঁ আপোনালোকৰ দিনবিলাকো ভাল হওক। আৰু যদি আপোনালোকৰো কেতিয়াবা সেনেকুৱা ফিল হৈ থাকে বা হয়, তেনেহ'লে কি কৰিবতো সেইটো নাজানো, কিন্তু নিজকে খুব বিজি কৰি ৰাখিব। আৰু এনেকুৱা নহয় যে মই ব্যস্ত নাই, আচলতে এনেকুৱাও নহয় কথাটো যে ব্যস্ত থাকিলে ঘৰলৈ মনত নপৰে, এনেকুৱা নহয়, মনত পৰে, কিন্তু ধৰক ইমান বেছি গভীৰভাৱে বা মনটো বেয়া লাগি যোৱাকৈ ভাবি থাকিবলৈ সময় নহয় আৰু ন। কিন্তু মনততো সদায় থাকে নিজৰ পৰিয়ালটো, নিজৰ আত্মীয়খিনি, সেইখিনি মৰম, সেইখিনি সদায় থাকে মনত, আৰু থাকিবও। সেইখিনি বুকুত লৈয়ে জীয়াই থাকিব লাগিব এতিয়া। আৰু সেয়াই, বহুত মনত পৰিছে মাৰ হাতৰ খানা, বিশেষকৈ বহুত খাব মন গৈছে বহুত বেছি। বাকী আজিলৈ আহোঁ, বাই বাই। আকৌ কেতিয়াবা মন বেয়া লাগিলে এনেকৈ ভিডিঅ' দিম, আপোনালোকক আমনি কৰিম, বেয়া চেয়া নাপাব দেই।